Hello everyone, welcome back to our channel. আজি মই বনাম potato noodles finger. আহকচোন ৰেচিপিটো আৰম্ভ কৰো কিন্তু তাৰে আগতে আমাৰ এই চেনেলটো আপোনালোকে লাইক, শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাৰ বেল আইকনটো বজাই দিব যাতে আমাৰ যিবোৰ নতুন ভিডিও হেবোৰ আপোনালোকে চাই থাকিবলৈ পায়। potato noodles finger বনাবলৈ হলে মই প্ৰথমতে 3টা মিডিয়াম আকাৰৰ আলু বইল কৰি লৈছো। আপোনালোকে ডাঙৰ আলু ললে দুটাই লব পাৰে। আৰু ইয়াতে মই এটা পিয়াজ এনেদৰে কাটি লৈছো আৰু দুটা জলকীয়া মই এনেদৰে কাটি লৈছো। এতিয়া এই বইল আলুখিনিত মই অলপ নিমখ দি দিম। আপোনালোকে সোৱাদ অনুসৰি নিমখটো দি দিব আৰু অলপ জালুক আৰু জিৰা গুৰি, অলপ জলকীয়া গুৰি আৰু কটা পিয়াজ আৰু কেঁচা জলকীয়াখিনি ইয়াতে আপোনালোকে দি দিব। এতিয়া ইয়াত 3 টেবলস্পুন পিঠাগুৰি দি এই গুটেইখিনি আপোনালোকে ভালদৰে মিক্স কৰি ল'ব। এতিয়া আপোনালোকে বাটি এটাত অলপ ৰিফাইন তেল লৈ ভিডিওটো দেখুৱাৰ দৰে এনেদৰে হাতত লগাই আলুৰ মিক্সচাৰখিনিৰ পৰা আপোনালোকে অলপকৈ যিকোনো শেপতে এইখিনি বনাব পাৰে। মই ইয়াত আপোনালোকক দুটা ধৰণে তৈয়াৰ কৰি দেখুৱাম। এতিয়া মই এপেকেট মেগী লৈ এই মেগীখিনি মই ভালদৰে ভাঙি ল'ম। এতিয়া এটা বাটিত এপেকেট মেগী মছলা লৈ তাত 1/4 কাপ ময়দা দি দিব আৰু অলপ পানী দি পেলাই এইখিনিৰে এটা মিশ্ৰণ তৈয়াৰ কৰি ল'ব। এতিয়া তৈয়াৰী কৰি লোৱা আলু টিকি কেইটা আপোনালোকে মেগী মছলা আৰু ময়দাৰ যিটো মিশ্ৰণ তাত দি গুৰি কৰি লোৱা শুকান মেগীখিনিত দি দিব আৰু এইখিনি ভালদৰে তৈয়াৰ কৰি ল'ব। এইখিনি এতিয়া ৰেডি হৈ গৈছে। মই এতিয়া 15 মিনিট সময়ৰ বাবে এইখিনি ফ্ৰিজত থৈ দিম। 15 মিনিট সময় হোৱাৰ পিছত মই এনেদৰে এখন কেৰাহীত অলপ ৰিফাইন তেল দি এইখিনি মই ভালদৰে ৰঙা হোৱালৈ ফ্ৰাই কৰিম। এয়া আমাৰ পটেটো নুডলছ ফিংগাৰ ৰেডি হৈ গ'ল। এনেদৰে আপোনালোকে অতি সহজ পদ্ধতিৰে পটেটো নুডলছ ফিংগাৰ বনাই খাব পাৰে। আজিৰ ভিডিওটো চাই কেনে পালে সেয়া আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।